মই কৰবি মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটি ফুড চ্যালেঞ্জৰ ভিডিও। তো দেৰি নকৰি আমি ভিডিওটো স্টাৰ্ট কৰো। আজি চ্যালেঞ্জত আছে এয়া আমাৰ মেগী আৰু এই চ্যালেঞ্জটো কৰিম মই আৰু মোৰ হাজবেণ্ডে। তো দেৰি নকৰি বলক আমি ভিডিওটো স্টাৰ্ট কৰো। তাৰ আগতে চাই লও আমাৰ প্লেটত কি আছে। তো আহক আমি চাই লও। এয়া আমাৰ প্লেটত আছে মেগী, এটা বইল কণী আৰু এয়া হল ভোট জলকীয়া। আৰু এয়া হাজবেণ্ডৰ প্লেট, ইয়াতে আছে মেগী, এটা কণী আৰু হাজবেণ্ডে জ্বলা নাখায় সেইবাবে তেওঁৰ প্লেটত জ্বলা নাই আৰু এগিলাছ পানীৰ গ্লাছ। আৰু আমি মেগী 3 পেকেট কৈ লৈছো, সমান আছে পুৰা দুইটাৰে, কোনে আগতে ফিনিশ কৰিব পাৰে। তো দেৰি নকৰি বলক আমি ভিডিওটো স্টাৰ্ট কৰো। তো আমি খাবলৈ আৰম্ভ কৰো। এয়া হল মোৰ হাজবেণ্ড। আজি আমি দুইটাই ফাৰ্ষ্ট টাইমৰ কাৰণে ফুড চ্যালেঞ্জ ট্ৰাই কৰিছো। তো আমি খাবলৈ আৰম্ভ কৰো। কোন জিকে আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব, ঠিক আছে? তেতিয়াহ'লে ভিডিওটো আমি আৰম্ভ কৰো। তো এতিয়া ষ্টাৰ্ট কৰো। এয়া মোৰ প্লেট, এইখন মোৰ প্লেট, ঠিক আছে। এতিয়া আমি মজা বনাইছে, মজা। জ্বলা খাব নোৱাৰে, অকণমানে জ্বলা খাব নোৱাৰে, মই কিন্তু বহুত জ্বলা খাব পাৰোঁ। দিব লাগিব মই। ওপৰত কাম কৰি আছে, মিস্ত্ৰী আছে মানে ওপৰত। প্ৰথমবাৰ কৰিছে না, তো তাৰ কাৰণে একো পানিছমেণ্ট ৰখা নাই। নেক্সট টাইম আমি পানিছমেণ্ট ৰাখিম। I am the winner. Runners up. So, आज के टाइम जिकिले, तो next time मैं लिखिब লাগিব। আৰু next time আমি punishment ৰাখিম। বন্ধুসকল, আজিৰ ভিডিওটো ইমানেই আছিলে। তো দেখিলে কোন জিকিলে, মই হাৰি গলো আৰু তেওঁ জিকি গল। আৰু আজি প্ৰথমবাৰৰ বাবে কৰিলো আমি ফুড চ্যালেঞ্জৰ ভিডিও। তো আগলৈ এনেকৈ ফুড চ্যালেঞ্জৰ ভিডিও কৰি থাকিম। আপোনালোকৰ আজিৰ ভিডিওটো চাই কেনেকুৱা লাগিলে প্লিজ জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিওটো আমাৰ ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিওটো কেনেকুৱা পালে প্লিজ কমেণ্টত লিখিবলৈ নাপাহৰিব। আজিলৈ আহিছো, বাই বাই।